মোৰ মৰমৰ বন্ধুসকল, আজি মই আপোনাক জনাব বিচাৰি আছো এয়াৰ হোষ্টেজৰ লগত জড়িত এনেকুৱা ৰাজৰ বিষয়ে যিবোৰ আমাৰ পৰা লুকাই ৰখা হয়। এইবোৰ কথা আপোনাৰ জানি লোৱাটো অত্যন্ত জৰুৰী হয়, কিয়নো এইবোৰ আপোনাৰ প্ৰাণ বচাব পাৰে। এনে সবে প্লেনত উঠাৰ আশা কৰি থাকে আৰু বহুতে হয়তো উঠিছেও। তেতিয়াও কিছুমান এনেকুৱা ৰাজ আছে যাক প্লেন ক্ৰুসকলে আমাৰ পৰা লুকাই ৰাখিব বিচাৰে। সিহঁতে বিচাৰে যাতে আমি এইবোৰৰ পৰা অজ্ঞাত থাকোঁ। আহক ইয়াৰ বিষয়ে জানি লওঁ। প্ৰব্লেম উইথ ফাৰ্ষ্ট ক্লাছ। প্ৰতিজনে ফাৰ্ষ্ট ক্লাছত ট্ৰেভেল কৰিব বিচাৰে, কিন্তু আপোনাক এইটো কথা জনোৱা নহয় যে ফাৰ্ষ্ট ক্লাছত আপোনাৰ প্ৰাণো যাব পাৰে। হয়, এটা ৰিচাৰ্চত গম পোৱা যায় যে প্লেনত কিবা ইমাৰ্জেঞ্চি হ'লে ফাৰ্ষ্ট ক্লাছ লাষ্ট ক্লাছ হৈ যায়, য'ত ফাৰ্ষ্ট ক্লাছৰ মানুহক লাষ্টত বচোৱা হয়। আৰু যদি প্লেন ক্ৰেছ হৈ যায় তেনেহ'লে ফাৰ্ষ্ট ক্লাছৰ বাচি যোৱাৰ সম্ভাৱনা বহুত কম হৈ যায়। প্লেনৰ কোনটো ছিট বেছি ছেফ হয়? আপুনি যদি প্লেনত ট্ৰেভেল কৰে যিকোনো ছিটতে বহিবৰ কাৰণে দি দিয়া হয়। মই আপোনাক জনাই দিব বিচাৰোঁ যে প্লেনত চবতকৈ ছেফ ছিট মিডিল ছিট আৰু লাষ্ট ছিটবোৰ হৈ থাকে। ইয়াৰ বাহিৰে আপুনি যদি অতি সহজে ওলাবৰ কাৰণে দৰ্জাৰ ওচৰত ছিট লয়, যদি প্লেনত জুই লাগি যায় তেনেহ'লে প্লেনৰ পৰা উলিওৱাৰ মাত্ৰ 90 ছেকেণ্ড সময় থাকে বাহিৰলৈ আহিবৰ কাৰণে। এইবোৰ ছিট আপোনাৰ কাৰণে বেষ্ট হয় প্লেন দুৰ্ঘটনাত বাহিৰলৈ ওলাবৰ কাৰণে। টাৱেল আৰু ব্লেংকেট। আপুনি এইটো শুনি আচৰিত হৈ যাব যে আপুনি প্লেনত যিমানে দামী টিকট নেকাটক কিয় টাৱেল আৰু ব্লেংকেটবোৰ নোধোৱাকৈ দি দিয়ে। যদি কিবা বস্তু পৰি দাগ হৈ নাযায় তেনেহ'লে সেইবোৰ আকৌ নিউ পেছেঞ্জাৰক দি দিয়া হয়। জ্বৰ দ্বাৰা কীটাণু ফেলি যোৱাৰ ভয় বাঢ়ি যায়। আমিতো এইটোও ক'ব নোৱাৰিম যে 1 ঘণ্টা আগত কোনোবা বেমাৰ মানুহৰ গাত আছিল বুলি। সন্তানৰ ডেলিভাৰী। প্লেনত যোৱা অৱস্থাত এয়াৰ হোষ্টেজে অতি সহজে প্ৰেগনেণ্ট মহিলাৰ সন্তানৰ ডেলিভাৰী কৰিব পাৰে। ট্ৰেইনিঙৰ অৱস্থাত ইয়াৰ বিষয়ে স্পেচিয়েলভাৱে ট্ৰেইনিং দিয়া হয়। ইয়াৰ মাজতে তুৰ্কী এয়াৰলাইন্সৰ এজন এয়াৰ হোষ্টেজে এজন মহিলাৰ ডেলিভাৰী কৰাই মা আৰু সন্তানৰ জান বচাই লয়। জংঘল আৰু ৰেগিস্তানত থকা ট্ৰেইনিঙৰ অৱস্থাত এয়াৰ হোষ্টেজে যিকোনো পৰিস্থিতিত নিজকে ছেভ কৰিবৰ কাৰণে ট্ৰেইন কৰা হয়। জংঘল আৰু ৰেগিস্তানত ঘৰ বনোৱাৰ পৰা আৰম্ভ কৰি ৰন্ধা-বঢ়ালৈ গোটেই ট্ৰেইনিং দিয়া হয়, যাতে ইমাৰ্জেঞ্চি লেণ্ডিঙৰ সময়ত নিজৰ আৰু আনৰ প্ৰাণ বচাব পাৰে। বিদেশতো এয়াৰ হোষ্টেজৰ মুখত কিবা পিম্পলছ আৰু দাগ থাকিলে সিহঁতৰ চেলাৰীৰ পৰা টকাও কাটি লোৱা হয়। সেইকাৰণে নিজৰ ফেচৰ বহুত ধ্যান ৰাখিবলগীয়া হয়। মোৰ মৰমৰ বন্ধুসকল, ইয়াৰ বিষয়ে জানি যদি আপোনাৰ ভাল লাগিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক এনেধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ। ভিডিঅ' চোৱাৰ কাৰণে চবকে ধন্যবাদ। প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰা পাহৰি নাযাব।